নমস্কাৰ বন্ধুসকল। মানে ৰাতিৰ ভিতৰতে পানী ইমানখিনি যে বাঢ়িলে মই গমেই নাপাওঁ। মানে যোৱাকালি দিনটোত শুকাইহে আছিলে পানীটো, দেখিছেনে? পানী এইফালে ৰাস্তাত পানী নাছিলে আৰু এইফালে ৰ'দটো চাওক, একদম মানে পূৰা তাপ হৈ আহি আছে। দেখিছেনে? এইটো পানী একটোপো পানী নাছিলে যোৱাকালি। তো মানে উঠি আহি দেখা পালোঁ যে মোৰ মানে মাথা চাথা গৰম হৈছে। মানে গাড়ীটো মানে গাঁৱৰ মাজতে থৈ দিছোঁ। এতিয়া সিফালেও পানী ইফালেও পানী, চাওকচোন। পানী দিয়ে মানে খোজকাঢ়ি যাব নোৱাৰোঁ। একটোপো পানী নাছিলে যেন, মিনিমাম 1.5 ফুটমান পানী উঠিয়ে গ'ল। আৰু অলপ দ চাইডে ওলটা আৰু বেছিহে। যোৱাকালি গুৱাহাটীৰ পৰা টিপ মাৰি আহি মানে এইফালে গাড়ীটো থৈ দিছিলোঁ। এইটো ৰাস্তাতে একটোপো পানী নাছিল, দেখিছেনে? এটা গোটেই চি ব্লক ৰাস্তা আছিলে এইটো। এইটো মানে চব তল হৈ গ'ল। এইটো ইফালেদি যোৱাকালি আহিছোঁ আমি দুপৰীয়া সময়ত, মানে গাড়ী লৈ ইফালে আহিছোঁ। তেতিয়া মানে পানী শুকাইহে আছিলে। মানে ৰাতিপুৱা উঠি দেখিব যে বিচনাৰ পৰা একদম ঘপকৈ পানীটো অট'মেটিক বাঢ়ি গৈছে। মানে এইটো পানী যে আনিব লাগিব, যদি চাকাটো যদি শ্লিপ কৰে কিমান অসুবিধা হ'ব। মানে ভয় কৰি যেন তেন গাড়ীটো পাৰ কৰি দিলোঁ। যেন তেন পাৰ মানে ইটা পেলাই থৈ দিছিলে, সেইটো কাৰণে মানে ইমান এটা আশা নাই। মই ভাবিছিলোঁ ফাঁচিব বুলি, ভাগ্য ভাল যদি চাকাটো শ্লিপ কৰা নাই। আৰু এইফালে মানে আহি নি শিবিৰত থৈ দিলোঁ, স্কুলৰ লগতে, মানে ঘৰৰ লগতে গাড়ীটো। আজি মিনি ব্লগটো ইমানতে, নেক্সট ব্লগত লগ পাম। বন্ধুসকল, বাই বাই।